हादोरनि दाब दाब हादोरसायाव हिन्दी रावारि सुबुंफोरा छठ फुजाखौ फालिदों। बेबादिनो क'क्राझार जिल्लानि फकिराग्रामाव हिन्दी रावारि सुबुंफोरा छठ फुजाखौ फालियो। फकिराग्रामनि हेल दैसायाव रोजा रोजा हिन्दी रावारि सुबुंफोरा गाजा गोमजायै फालिनाय छठ फुजानि समाव बिटिसिनि बारग' गाहाय खुंगिरि एबा बिपिएफनि आफादगिरि हाग्रामा महिलारि बिथाङा बाहागो लायो। मख'नो गोनांदि हिन्दी रावारि सुबुंफोरनि फोरबो छठ फुजायाव बाहागो लानो मोननानै बिपिएफनि गाहाय हाग्रामा महिलारि बिथाङा गोजोननाय फोरमायो आरो बयनिबो थाखाय गोजोनखौ हास्थायनानै बोर बियो। আপোনালোকৰ এই ছট পূজাত উপস্থিত হ'বলৈ পায় তো ছট পূজাৰ যিখিনি কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকল আছে আৰু আজি ইয়াত ছট পূজা কৰিবৰ কাৰণে অহা সকলো ফকিৰাগ্ৰামবাসী ৰাইজ বা আমাৰ আই মাতৃসকল সন্মানীয় সমাজকৰ্মীসকল যিটো হিন্দীভাষীসকলৰ যিটো ছট পূজা ইয়াত উপস্থিত হ'বলৈ পাই মই মনটো খুব আনন্দ লাগিছে আৰু মই সেইটোৱে প্ৰথমবাৰ ফকিৰাগ্ৰামত এনেকুৱা ছট পূজাত এটেণ্ড হোৱাটো আৰু মই কামনা কৰিছোঁ যে যিসকলে আজি এই ছট পূজাত অংশগ্ৰহণ কৰি আছে আজিৰ পৰা আৰম্ভ কৰি অহাকালিলৈকে কৰিব ইহঁতৰ যিটো মনৰ যিটো চিন্তাধাৰা এইটো সফল হওক এইটোকে মই কামনা কৰিছোঁ। হয়, আমাৰ যিখিনি হিন্দীভাষী মানুহ তেওঁলোকৰ এইটো চবতকৈ ডাঙৰ এটা পূজা আৰু এই পূজাত আমাৰ ফকিৰাগ্ৰামত আহিছে আমাৰ বিপিএফ দলৰ প্ৰধান মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱ। সঁচাকৈ আমাৰ মাজত এইটো এটা ভাল মেছেজ। আমাৰ চিফচাৰে ইয়াত আহি আমাৰ এই মানুহখিনিক যি শুভেচ্ছা দিলে প্লাছ তেওঁলোকৰ পূজা সম্পৰ্কে হয়তো তেওঁ নিজে স্বীকাৰ কৰিছে আগত দেখা নাছিলে। এইবাৰ আমিয়ে নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ ফকিৰাগ্ৰাম ছট কমিটি পূজা কমিটি তেওঁলোকে নিমন্ত্ৰণ কৰিছে। তেওঁলোকৰ নিমন্ত্ৰণ মৰ্মে আহিছে আৰু তেখেতো ইচ্ছা আছিলে আহিম বুলি। আহি পেলাই ইয়াতে চাই তেওঁ খুব এটা ধুনীয়া পৰিৱেশ এটা গঢ়ি তুলি গ'ল আৰু এটা ভাল মেছেজ দি গ'ল যে এনেকৈ ভাতৃত্ববোধ আমি যদিও ইয়াত আজি আমাৰ হিন্দী ভাষী ভাই বন্ধুসকলৰ ডাঙৰ পূজা ছট পূজা কিন্তু ইয়াত দেখা গয় ইয়াত অকল হিন্দীভাষী ভাইসকল নাই, বিভিন্ন ধৰণৰ ইয়াত ফকিৰাগ্ৰামৰ এইটোৱে এটা আমাৰ এটা মেছেজ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী সব মিলি কিনে আমি ইয়াত আহি একগোট হৈছোঁ আৰু যি উৎসৱ আজি এই উৎসৱৰ আমি সঁচাকৈ আমি ইয়াত আনন্দিত হৈছোঁ আৰু উৎসৱৰ যিটো এটা পৰিৱেশ সঁচাকৈ ভাল। সঁচাকৈ আজি ফকিৰাগ্ৰাম অঞ্চলবাসী তথা আমাৰ সমগ্ৰ পূৰ্বাঞ্চলৰ তথা হিন্দীভাষী মানুহসকলৰ আজি এটা বিশেষ দিন। তো এই বিশেষ দিনত আজি আমাৰ বিপিএফ প্ৰধান মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এখন্তেক ইয়াত আহি আমাৰ মাজত দেখা দি আমাৰ সমগ্ৰ হিন্দীভাষী মানুহসকলৰ লগতে আমাৰ ফকিৰাগ্ৰাম অঞ্চলৰ সকলোকে শুভেচ্ছা জনাইছে আৰু ইয়াত আমি খুবেই আনন্দিত হৈছোঁ। এখেতে ইমান কম সময়ত আজি চবতে যাব এখেতে তথাপি সময় ওলাই আমাৰ ফকিৰাগ্ৰাম এটা বহুত সৰু জেগা, আমাৰ ফকিৰাগ্ৰাম অঞ্চলতকৈ বহুত ডাঙৰ ডাঙৰ জেগা আছে, তাতো এখেতে যাব পাৰিলে হয়। আমাৰ ফকিৰাগ্ৰামক উদ্দেশ্য কৰি এখেতে আহিছে, গতিকে এখেতে অহাৰ কাৰণে আমি ফকিৰাগ্ৰাম অঞ্চলবাসীৰ তৰফৰ পৰা এখেতক ধন্যবাদ জনাইছোঁ আৰু এখেতৰ লগতে আমাৰ বিপিএফৰ তথা আমাৰ বিটিচিৰ আমাৰ অপজিশ্যন লিডাৰ দেৰাচাঁদ বসুমতাৰী তথা আমাৰ দেৰাচাঁদ বসুমতাৰী ছাৰো আজি ইয়াত আহি উপস্থিত হৈছে। গতিকে এখেতসকলক আমি ইয়াত পোৱাৰ কাৰণে সঁচাকৈ আনন্দিত। আৰু এই পূজাখনত মই আহি এটা বস্তু দেখা পালোঁ, আমাৰ ফকিৰাগ্ৰামৰ অঞ্চলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সকলো মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এই পূজাখনত ভাগ লৈছে আৰু আমাৰ ফকিৰাগ্ৰাম অঞ্চলৰ কাৰণে এটা সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছে।